Hello guys, আজি আমি কৰিবলৈ গৈ আছো চ্যালেঞ্জ কৃষ্ণা আৰু মই যাম শ্বপিং মললৈ আৰু মাত্ৰ 500 টকা আমি হাতত লৈ যাম মানে সত্য এটোৱে 500 টকাত কোনে কিমান বস্তু শ্বপিং মলৰ পৰা কিনিব পাৰে 500 টকা এটা বস্তুটো খৰচ কৰিব পাৰে বা হয়তো 3-4টা বস্তু কিনিব পাৰে যোনে 3-4টা বস্তু কিনিব পাৰে হিয়ে হল উইনাৰ তো চ্যালেঞ্জ এইটোৱে যে 500 টকাত আমি শ্বপিং মলৰ পৰা কি বস্তু কিমান বস্তু আনিব পাৰো সেইটোৱে আজিৰ চ্যালেঞ্জ তাৰ পিছত আমি গৈ পালো আমাৰ দুখিয়াৰ মল বিশাল প্ৰথম গৈ চালো এযোৰ সানগ্লাস আৰু দামটো দেখিলো মোৰ বাজেটৰ ভিতৰত তাৰ পিছত গল কৃষ্ণা নিজৰ বস্তু বিচাৰি ইপিনে মই গুটে মল ঘূৰিলো কিন্তু মোৰ বাজেটৰ ভিতৰত একো বস্তু পোৱা নাই কাৰণ সব হল 500 টকাৰ ওপৰত আৰু ইপিনে কৃষ্ণাই তাই ফাৰ্ষ্ট বস্তু পাই গল ফাইনালি মই 500 টকাৰ ভিতৰত মোৰ গুটেকিটা বস্তু পাই গলো আৰু মোৰ শ্বপিং শেষ কৰিলো আৰু ইপিনে গৈ দেখিছো কৃষ্ণা এতিয়াও বিজি বস্তু সোৱাত এতিয়ালৈকে একো সিলেক্ট কৰিবই পৰা নাই কমপ্লিট হৈ গল আৰু এতিয়া চাউন্ড কৃষ্ণাই কি লৈ আছে হলগৈ নে নাই হোৱা মোৰ চইছে কৰিব পৰা নাই কি নলওঁ পাঁচ কৰিব পৰা নাই মাইকে মানুহৰ লগত আহিলে হেতুৱে কথা আৰু এতিয়ালৈকে বিচাৰি পোৱা নাই চইছ হোৱাগৈ নাই এতিয়া নে এইখন লিষ্ট হৈ গ'ল ঘৰত গৈ গম পাম কিমান কাৰ কিমান হ'ল আহি পাই গ'ল সেই ৰুম আৰু তুমি কি আনিলা চাওঁ 399 মোৰ এটাতে মানে হেৰি হৈ গৈছে 400 টকা লগতে এইটো 100 টকা 100 টকা 500 টকা হৈ গ'ল আৰু ধুনীয়াকৈ মিলি গৈছে 399 খালি দুটা বস্তু আৰু তোমাৰ কিটা এতিয়া মই দেখাম ইয়াৰ ইচ্ছা এইটো লৈ আহিছোঁ এইটো কিমান 250 মানে কি দুটা তাকো 250 দুটা আৰু সবৰে কাৰণে গোটেই ঘৰৰ মানুহৰ কাৰণে মই অকলে এনেকুৱা নহয় যে অকলে কাপোৰ পিন্ধিম সবৰে কাৰণে আনিছোঁ ঘৰৰ কাৰণে হ'ব আৰু এইটো আনিছোঁ ঘৰৰ কাৰণে সবৰে মিলি কেইটা তিনিটাৰ কাৰণে তিনিটা আৰু এইটো দাম হ'ল কিমান 130 গ্লাছ লৈছিলা তুমি গ্লাছ গ্লাছটো কি হ'ল মোৰ পেলাই থৈ আহিলোঁ নেকি এইযোৰ কিমান 199 বেছি হ'ল নেকি 200 এইটো যেনিবা 199 মানে 200 আৰু 200 300 400 500 মোৰ বেছি হৈ গ'ল বেছি হৈ গ'ল নেকি পুৰা 500 আছে আৰু এইটো এক্সট্ৰা আৰু মানে টোটেল মিলিব গ'লে হয় আৰু আজি কিজানি এনেকৈ অকণমান কষ্ট কৰি পেলাই কম বস্তু আনিছোঁ নেকি নহ'লে গ'লে বুলি ক'লে বহুত খৰচা হৈ যায় তো তেতিয়াহ'লে তুমি জিকিলা ন পুৰা 500 আনিছোঁ সিমানি পুৰা 500 হৈছে তোমাৰ 550 হৈ গ'ল গম পাইছা তোমাৰ 550 হ'লে মই আকৌ কামত অহা বস্তু মই পুৰা এটকাটো মিলাইছোঁ গম পাইছা নাই 399 101 মই অলপ বেছিকৈ আনিলোঁ মোৰ খৰচাটো বেছি হ'ল কিন্তু হ'লেও মই যেনিবা মোৰ নহয় এইটো মোৰ এইটো আধা ভাগ হ'ব আকৌ এইটো চবৰে কাৰণে নহয় নেকি পাৰফিউমটো খালি এইটোহে মোৰ অকল চিংগুল মোৰ কাৰণে আৰু এইখিনি চবৰে মিলিজুলি মই জিকিলোঁ নকল দেখিলে আজি গোটেই বস্তুখিনি আনিলোঁ কিন্তু বহুত কষ্ট কৰি আৰু 500 টকাৰ ভিতৰত আনিবলৈ চেষ্টা কৰিলোঁ হ'লেও মোৰ অলপ বেছি হৈ গ'লগৈ তৃষ্ণা একদম পুৰা 500 টকাৰ ভিতৰত লৈ আহিছে তো এনেকৈ আমি সদায় আপোনালোকৰ ভিডিঅ' আনি থাকিম